অকল চিনি পোৱাৰ নহয় তাইৰ লগত মোৰ বহুত নিবিড় মুহূৰ্তৰ ফটো ভিডিঅ' চব মোৰ লগত মনত আছে এইবিলাক কথা এই ফটোবিলাক ভিডিঅ'বিলাক যদি ভাইৰেল কৰি দিব নালাগে নিজৰ ঘৰখন নিজৰ ইজ্জত যদি বজাই ৰাখিব খুজিছ তেতিয়াহ'লে মই যি কওঁ তাকে কৰিব মোৰ দেউতা ডিএসপি হয় কোনে মাৰবে ডিএসপি তোর বাপের তোরা ডিএসপির ভরির তলরে আমার তোরা ক্রিমিনালে কিন্তু তাও বড় হাত করে বেকার করিয়ে আসে একদাও করিব পারা নাই এগুলা পুলিশের ফান্ডা পুলিশের লেভেল পুরা করতে দেবে এগুলো আমরা একদম নট পুলিশের ফোন করা করতে এই ফটো ভিডিও মার্কেটে উঠাই যাব তোমাদের পারফরম্যান্স বরবাদ হয়ে যাব গটিকে মই জি কও তাকে কৰিবি মুছানে কাম কৰিবি আরে মই কইছো মই দেখিছ না নার্ভাস একটা কথা কব নাই টেনশনতে কথা কব না দেখিছ এই কারণে মই কইছো এইগুলা টেনশন করতে তাই মই এটা প্রমোশন করি কাম মানে বেশি ডাঙর কাম নয় মই মানে এই কোন কি শুনিছো কিটা ওরে কোলে তুমি বলে প্রেগন্যান্ট এই খবরটা কিন্তু কেন ঘুমিয়ে নে রামর যখন তোমার সাথে নাই এইটো কেন কই সম্ভৱ নহয় মানে মা এদিন তেওঁ পত্নীৰ দৰে ব্যৱহাৰ কৰিছিল এদিন মা চন্দ্ৰদিকে গেল না নাজানো আপু কি হ'ল তাৰপিছত তেওঁ মোক অচিনাকি মানুহৰ দৰে ব্যৱহাৰ কৰিবলৈ ল'লে এইবোৰ নাটক বন্ধ কৰা আজি কিছুদিনৰ পৰা তোমাৰ সকলো নাটক মোৰ চকুত ধৰা পৰিছে নাটক কিন্তু মা আজি তোমাক লগ কৰিবলৈ কোন আহিছে চুৰৰ দৰে মনে মনে কোনেও নেদেখাকৈ তুমি সেই ল'ৰাটোক নেটৱৰ্কখন লগ কৰাকৈ নাছিলা মই নিজ চকুৰে দেখিছোঁ এই কেনেকৈ সেই ল'ৰাটোৰ লগত প্ৰেমৰ কবলা মাৰিছে হাতৰ বিপদে তুমি তাক কিবা এটা বস্তুও দিছিলা নহয় জানো আৰু শেষত আমাৰ এই সতী হাবি তিনিটা সেই ল'ৰাটোৱে কেনেকৈ ফ্লাইং কিছ দিছিল সেইটোও মই দেখিছোঁ সেই ল'ৰাটো কোন আছিল সি আমাৰ ঘৰলৈ কিয় আহিছিল তুমি তাক মনে মনে কি দিছিলা তাৰ লগত তোমাৰ সম্পৰ্ক কি মনে মনে আছে যে তাৰ মানে সেই ল'ৰাটোৰ লগত তোমাৰ অবৈধ সম্পৰ্ক আছে নহয় জানো এইবোৰ তুমি কি কৈছা মা কেতিয়া সম্ভৱ মই এওক এইখন ঘৰত বিয়া হৈ অহাৰ আগত মই জানো এইবোৰ মিছা কথা কৈছা মই তুমি মনে মনে থাকা মই নিজেও নাৰী তথাপিও কওঁ নাৰীৰ মন স্বয়ং ব্ৰহ্মায়ো বুজি পোৱা নাছিল আৰু মই যি বুজিছোঁ এই এজনী ছলনাময়ী নাৰী ৰবাচোন মা দূৰৰ পৰা দেখা সকলো বস্তু সঁচা নহ'বতো পাৰে তুমি আন্দাজত কথাবোৰ কৈ আছা অনুমানহে কৰিছা কিন্তু এই এজনী মাক নোহোৱা ছোৱালী হোষ্টেল বৰ্ডিঙত থাকি ডাঙৰ হোৱা ছোৱালী এইবোৰ কৈ তুমি কি বুজাব বিচাৰিছা মা নাই মোৰ এতিয়া খং লাগিছে এই কনচেপ্ট কৰা কথাটোত বহুত ৰহস্য সোমাই আছে কাৰণ দুদিনমান এই কিবা কাম থাকে বুলি কৈ ঘৰৰ পৰা অকলে ওলাই গৈছোঁ এই কলৈ যায় কি কাম থাকে এই সকলোবোৰ জনাৰ পিছত এই ওপৰতো অলপো সন্দেহৰ ভাৱ ৰাখিবলৈ সঁচা কথা কোৱা মোৰ ল'ৰাৰ লগত স্বামী স্ত্ৰীৰ সম্পৰ্ক নোহোৱা মই তুমি কেনেকৈ গৰ্ভৱতী হ'লা আজি তোমাক লগ কৰিবলৈ কোন আহিছিল তোমাৰ গৰ্ভত থকা সন্তানটোৰ দেউতা এই ল'ৰাটোৱেই নহয় জানো
আপুনি যে মোক একখন বিছানাতে গৰম কৰিছিল মাহঁতক কওক কিয় আপুনি যে মোক পত্নীৰ দৰে ব্যৱহাৰ কৰিছিল মাহঁতক কওক কিয় তুমি কৈ আছা মই তোমাক পত্নীৰ দৰে ব্যৱহাৰ কৰিছিলোঁ কেতিয়া কৰিছিলোঁ আপোনাৰ মনত নাই মই যে গীত গাইছিলোঁ আপুনি যে ৰোমেণ্টিক হৈ পৰিছিল যদি তুমি একো পাপ কৰা নাই তোমাৰ গৰ্ভত থকা সন্তান সেই কৰাটো নহয় তেন্তে তাৰ লগত মোক কথা পতাই কিন্তু বিশ্বাস কৰক মোৰ তাৰ লগত সেই ল'ৰাটোৰ লগত কোনো সম্পৰ্ক নাই সেইকাৰণে কৈছোঁ তাৰ লগত মোক কথা পতাই দিয়া তাৰ মুখেৰে মই সত্যটো জানিব নিজকে যদি এজন বুজাই তেন্তে ফটো লগাই দিয়া নিজকে যদি সঁচাই বুজিছে তেন্তে ফটো লগা জানো এইটো কি হ'ল মনে মনে থাকিলা যে ফটো লগোৱা হেল্ল' মই শিকাই কৈছোঁ মাৰটো ঘৰত কথা পাতিব বিচাৰিছে যি শুনিব তাৰহে উত্তৰ দিব মিছা নকবি সঁচা মাতিবি তোমাৰ হাততে ৰাখি লাউড স্পীকাৰ কৰা মই সীতাৰ শাহুৱেকে কৈ আছো কোন তুমি তোমাৰ নাম কি এইবিলাক উল্টা পুল্টা প্ৰশ্ন নকৰি এই সুধিব লগা আছে চিধা-চিধি কৰক আজি তুমি আমাৰ ঘৰলৈ আহিছিলা গৈছিলোঁ অলপ আগতে আপোনাৰ ঘৰত গৈ পুৰণি মুখত মই গীতাক লগ কৰি আহিছোঁ কিয় আহিছিলা মই কৈছোঁ নহয় এইবিলাক উল্টা পুল্টা প্ৰশ্ন নকৰি মোৰ মনটো গৰম নকৰিব এনে মালকে আছো চিধা-চিধি সোধক সীতাৰ লগত তোমাৰ কেনেকুৱা সম্পৰ্ক গীতাকটো মই তামাম ভাল পাওঁ এইবোৰ তই কি কৈছ ৰবা তাৰমানে তহঁতৰ শাৰীৰিক সম্পৰ্কও হৈছে নহয় জানো বহুবাৰ হৈছে তাই গৰ্ভত থকা সন্তানটোৰ দেউতাক কোন মিছা নামাতে সঁচা কথা কওঁ গীতাৰ প্ৰেগনেঞ্চি ময়ে কৰিছোঁ গৰ্ভত থকা বাপেকটো মই
আরে ঘর কি হয়েছে হ্যাঁ ভাই ভালো হলো মা সহজরে কোন মই ভাল পাওঁ ছোৱালীজনী নিজৰ গাত তেল ঢালি নিজকে জ্বলাই লোৱা দৃশ্য দেখি মই হয়তো মই বুজি পোৱা নাই সীতাই নিজকে কিয় জ্বলাবলৈ চেষ্টা কৰিছে সঁচাই কৈছো মই শপত খাই কৈছো যে মোৰ বৰ্তমান একো মনত পৰা নাই হয়তো লাহে লাহে মনত পৰিম ইমানকে কোৱাৰ পিছতো মই মোৰ কথা বিশ্বাস কৰা নাই কিন্তু মেডিকেল চাইন্সৰ সহায় লৈ DNA টেষ্ট কৰিলে সত্যটো প্ৰমাণিত হ'ব এটা টাকাৰো ৰাজ্য ল'ব কিন্তু মই নকৰাও আপুনি সুস্থ আঠা পাছত আপোনাক মই এইটো ক'ব পাৰোঁ আপুনি কিয় হলতে ল'ব পাৰা মই সুস্থ হৈছোঁ কিন্তু কিছুমান কথা মোৰ এতিয়ালৈকে মনত পৰা নাই হয়তো লাহে লাহে মনত পৰিব মই সঁচাই কৈছোঁ বৰ্তমান মোৰ একো মনত পৰা নাই মই কি কৰোঁ চোৱা তোমাক আমি এইখন ঘৰৰ বোৱাৰী নহয় এজন ছোৱালীৰ দৰে মৰম কৰিছোঁ এইজনী মানুহে তোমাক 3 মাহ লালন পালন কৰিছে আজি এইজনী মানুহে তোমাক এইখন ঘৰৰ আপদ বুলি ভাবিছে কলমখিনি আখ্যা দিছে গতিকে তুমি থাকিব পাৰোঁ পইচা নিলে মই চব কৈ দিম অপৰাধীৰ ঘৰলৈ কোন আহিব নিশ্চয় পুলিচে হ'ব পুলিচ তোক এৰেষ্ট কৰিবলৈ আহিছে যাওক মালখা আউট হৈ আছে মালখা তেল হৈ আছো নকৰিব নাৰে কতে কতে গ'ল মোৰ সীতা তুমি মই অকলে 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 আহিছে অকলে আহিছে ৰামায়ণক সীতা ৰাৱণে হৰণ কৰি লৈ গৈছিল কিন্তু আজি ৰামায়ণত সীতা নিজে ৰাৱণৰ ওচৰলৈ আহিছে
ভাল আজি কলিৰ যুগৰ গীতা কলিৰ যুগৰ ৰাৱণ গতিকে হৈ যায় একো নাই তুমি যে আহিছা কিয় আহিছা মোক এইটো কোৱাচোন মোক লাগে অধিকাৰ তই কৈছিলি নহয় মোৰ গৰ্ভত থকা সন্তানটিৰ দেউতাক তই গতিকে মোৰ সন্তানটিৰ বাপেকক বিচাৰি আহিছো বঢ়িয়া তাৰ মানে হেৰি নেকি কি বুলি কয় চিকাৰী হাতত ধৰা পৰি গ'ল বঢ়িয়া এতিয়া আজি গৰম কৰিলেও মাছ লাগিব গৰম কৰিলোঁ ছোৱালীজনীক তই কিয় গুচি যাবলৈ দিলি তই কিয় কলংকৰ ডাক শুনিলি কলংকৰ ডাক আমি শুনা নাই মই নিজৰ চকুত দুটাক বিশ্বাস কৰিব নোৱাৰিলো মই নিজে দেখিছো সেই ল'ৰাটোৰ লগত তাই সেই ল'ৰাটোৱে ফোনত মোক সকলোবোৰ কথা কৈছে সি স্বীকাৰ কৰিছে যে সি তাৰ গৰ্ভত থকা সন্তানটোৰ দেউতাক সেই ল'ৰাটো নাই মই এইবোৰ বিশ্বাস নকৰো তথাপি মিছা কথা মিছ আণ্ডাৰষ্টেণ্ডিং ক'ত আছে তাই মাধৱ ৰুলি ক'ত আছে ৰুলি নাই তাই ঘৰতে নেই গুচি গৈছে আমাক কাকো নোখোৱাকে গুচি গৈছে আৰু ৰুলিৰ লগত সীতাও গুচি গৈছে আৰে তই কিয় যাবলৈ দেৰি দিওঁ কিয় আৰে মই কিমান কষ্ট মোৰ ছোৱালীজনী এইখন ঘৰলৈ বিয়া দিছিল একমাত্ৰ মই তই পাৰিলি তোৰ একমাত্ৰ ছোৱালীজনীক এটা পাগললৈ বিয়া দিব পাৰিলিহেঁতেন কিন্তু মই দিছিলো নিজৰ কথা ভাবি তোৰ কথা ভাবি মই মোৰ ছোৱালীজনীৰ জীৱন চেছ কৰি পেলালো এইবোৰ মই কি শুনিছো কি শুনিছো ৰুলি মাইনাই কোৱা কথাও যদি সত্য হয় তহঁতে কিন্তু মহাপাপ কৰিছ তোমাৰ সেই বিশেষ এইটো কথা এবাৰো মনত পৰা নাই তোমাৰ মনত পৰা নাই তোমাৰ সেই বিশেষ এইটো কথা এবাৰো মনত পৰা নাই নে সীতাহঁতৰ ৰুমৰ পৰা যে কি ভাঙি আহিছে তোমাক যে মই সুধিবলৈ মাতিছিলো তুমি যে কামৰ অভাৱত আহিব পৰা নাছিলা সেই কথা তোমাৰ এবাৰো মনত পৰা নাই কৈছো নহয় মই বাৰে বাৰে কৈ আছো যে বৰ্তমান মোৰ একো মনত পৰা নাই পিছদিনা ৰাতিপুৱা মই আখেৰে এইকেইটা তাক মই শুনিছিলো আৰু লাষ্টকৈ মোৰ দুপে মোৰ চুপৰ তাই আঁতৰি গৈছিল আৰে ইয়াৰ পিছত তাইৰ গৰ্ভত থকা সন্তানটোৰ বাপে বেলেগ বুলি তহঁতে কেনেকৈ গম পাৰিলি সেই ল'ৰাটো কোন আছিল সি তাই মনে তাক কি দিছিল আৰু মাত্ৰ বুঢ়াৰ পিছত তাই ল'ৰাটো এই সকলোবোৰ কথা ৰুলি মাইনাই উত্তৰ দিব এই ৰুলি মাইনা তুমি সকলো কথা কৈ দিয়া নহ'লে এজনী ছোৱালীৰ জীৱনলৈ কাৰ লগনিখে নামি আহিব সেই ল'ৰাটোক তুমিয়ে ভাল পাইছিলা সেই কথা সকলো লগত কৈ দিয়া কৈ দিয়া এই তাই মুখে নামাতা কিয় সেই ল'ৰাটোৱে ৰুলি মাইনাৰ লগত ভাল পোৱা অভিনয় কৰি ৰুলি মাইনাক এখন হোটেললৈ লৈ গৈছিল এটা বন্ধ কোঠাত কিছুমান ভিডিঅ' ৰেকৰ্ডিং কৰিছিল আৰু সেই ৰেকৰ্ডিংবিলাক এডিট কৰি এখন বেয়া চিনেমালৈ ৰূপান্তৰিত কৰিছিল আৰু সেই চিনেমাখন বজাৰত প্ৰচাৰ কৰি দিয়া ভয় দেখুৱাই এই ৰুলি মাইনাক পইচাৰ দাবী কৰিছিল আৰু এই সকলোবিলাক কথা আমাৰ সীতাই যে গম পাইছিল আৰু ঘৰখনৰ ধৰ্ম নতুন ৰখা স্বাৰ্থত নিজৰ অলংকাৰ বিক্ৰী কৰি সেই ল'ৰাটোক টকা দিছিল এদিন তাই মোৰ পৰা টকা দিছিল নিজৰ ব্যক্তিগত কামত লাগে বুলি কিমানবিলাক ঘটনা এই ঘৰখনত ঘটি আছে আৰু মই একোৱেই নাজানো মই বৰ লাজ পাইছোঁ যদি আপুনি মোক ক্ষমা কৰি দিব সীতাক সন্দেহ কৰি মই মহা পাপ কৰিছিলো এজনী নিষ্পাপ ছোৱালীৰ মনত মই বহুত কষ্ট দিলো মই জানো মই ক্ষমাৰ যোগ্য নহয় ক্ষমা কৰি মই
কি কোৱা নাই এই ল'ৰাটো কোন হা তাকে সীতাৰ জীৱনটো ধ্বংস কৰিবলৈ ওলাই যায় এই ৰাৱণটো কোন তোমাক কি কৰিছে এৰি দিব লাগে এৰি দিবৰ কাৰণে ৰাৱণৰ আজি মৃত্যু হ'ব ৰাৱণক বধ কৰিবৰ কাৰণে ৰাম লক্ষ্মণ পাৰিব আহি ৰাৱণক ইয়াত গৰু পিতন দিব বিৰক কথা নাই কিন্তু গৰু পূজন দিলেও মই এবাৰ কিতাপ অগ্নি পৰীক্ষাত বহুৱামেই মোৰ অগ্নি পৰীক্ষাত বহিলে মই মৰি গ'লো আপুনি যদি ৰামে গৰু পিতন দি মাৰিবলৈ তথাপি মোৰ প্ৰব্লেম নাই এটা কাম কৰোঁ দিয়ে নাই এবাৰ মৰম কৰি চোৱা জ্বলিবৰ কাৰণে মোৰ কি আছে অলৰেডি মই জ্বলি জ্বলি এঙাৰ বনি গৈছো এঙাৰো ৰাম আহিছে এতিয়া ৰাৱণক বধ কৰিব ৰাৱণৰ কামেই নাই মাল খাই ৰাৱণৰ কামেই নাই মাল খাই আত্মহত্যা কৰিব বাধ্য কৰিছিলে কৰিছিলো পূজাক মই আত্মহত্যা কৰিব বাধ্য কৰাইছিলো এতিয়া তোৰ সন্মুখতে সীতাকো মই সীতাৰ নাম ল'লে ইয়াত নহয় তোৰ শাস্তি চবৰ আগতে হ'ব হ'ল Hey!